নমস্কাৰ সকলোকে। আজি বহুত দিন পিছত আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি বহুত দিনৰ পিছত এফালে ফুৰিবলৈ যাবলৈ ওলাইছোঁ। ভাবিলোঁ আপোনালোকক লগত লৈ যাওঁ, নহ'লে বলক মোৰ লগত আপোনালোকেও। এফালে লগত আছে অসীম দা। বৰ্তমান আমি দুলীয়াজান পাই পিনে এতিয়া গৈ আছোঁ টুকটুকিত পিপল তললৈকে। ট্ৰেভেলাৰত দুইটা এতিয়া আমি এনেদৰে টাইম পাছ কৰি যাব লাগিব, নহ'লে আমনি লাগিব দূৰ ৰাস্তা। আহি পালোঁ আমি ডিব্ৰুগড়লৈ। কেনেকুৱা অনুভৱ? ঠিকে আছে, অলপ গৰম বহুত। ডিব্ৰুগড়ত গৰমটো বেছি। মই এইফালৰ পৰা যাওঁগৈ, দেখাই আছে আপোনালোকক আমি ক'ত আহিছোঁ। আহি পালোঁ ইফালে ব্ৰহ্মপুত্ৰৰ পাৰত। ইফালে পাহাৰ আছে, কি পাহাৰ বা এখন গম নাপাওঁ। কেনেকুৱা? বঢ়িয়া। কিবা এটা খালি মিছ কৰিছোঁ বাকীবোৰক দেখি। তাকে বুজাজনে বুজিব নেকি? সেই বুজাই বুজিব আৰু। তাকে দেখাই থাকিম, ভিডিঅ'টো চাই থাকক শেষলৈ। সাগৰদা আহি পাই গ'ল। কৈ দিয়া। হাই, আমি জাষ্ট পাইছোঁহি, এওঁলোক অকণমান আগতে পালেহি, তাৰ কাৰণে আমি দুখিত, কিন্তু কৰিম নো কি, একো নাই চলি যায়। ইফালে আহিছে, লাষ্ট কৰিছে ল'ৰাটো। আৰু ইফালে চলি আছে ফটোশ্বুট। ব্ৰহ্মপুত্ৰৰ পাৰৰ ৰাস্তা দি নেকি? এখোজ দুখোজ কৰি অনুৰাধা মামা পূজাৰী নাহৰ নিৰিবিলি চাহক। সাগৰদা, অনুভৱটো কেনেকুৱা? খুব ধুনীয়া। বহুত দিনৰ মূৰত এনেকৈ মুকলিমূৰীয়াকৈ ওলাব পাৰিছোঁ। মানে বেছিকেলি মানে এইটো কি বুলি কয়, ক'ভিড-19ৰ পৰা ঘৰতে মানে বন্দীশালৰ নিচিনা লাগিছিলে। এতিয়া জাষ্ট অকণমান মুকলিমূৰীয়াকৈ পৰিৱেশটো ঘূৰিব পাৰে, খুব আনন্দ মানে অনুভৱ কৰিছোঁ। এটা বস্তু বেয়া, কিন্তু পেকেটবোৰ য'তে ত'তে পেলায় ন? মানে নদীখন মানে চফা কৰাৰ দায়িত্ব অকল চৰকাৰৰ নহয়, প্ৰত্যেকজন ব্যক্তিৰ, প্ৰত্যেকজন মানুহৰ। কাৰণ এইখন আমাৰে অসম। পেকেট যদি পেকেটছে ইমান অসুবিধা হৈছে, আপোনালোকে খাই দিব লাগে, চব খাই পেলাই চুবাই। এনেও মানুহে কি নাখায়? চবতকৈ ৰাক্ষসটো মানুহে। মানে পৃথিৱীত এনেকুৱা এটা জন্তু নাই যোনটোৱে মানে চব পৃথিৱীৰ চব বস্তু খায়। মানে অকলে এবিধ মানুহে আছে যিকোনো মানে চব বস্তু মানে এফালৰ পৰা মৰিয়া যায়, মানে হওক মানে বান্দৰৰ ফল হওক, মানে চব মানে নদীখনৰ ওচৰত গৈ চাকি এখন জ্বলাব লাগে বুলি কোনো কথা নাইতো। আপোনালোকে ঘৰ কোনোবা মানে এটা ধুনীয়া গছ এজোপা তলতে মানে চাকিটো জ্বলাব পাৰে, ক'ৰবাত তুলসী তলত। নদীখন মানে বেয়া কৰিনো কি লাভ, হয় নাই? এনেই ধুনীয়া, কিন্তু সেইটো কাৰণে মানে আহিবলৈ হেৰি লাগে, বেয়া লাগে। নদীখন ধুনীয়া, কিন্তু ছাইডৰ পেকেটবোৰে মানে পৰিৱেশটো বেয়া কৰিছে আৰু। হোটেলত সোমাইছোঁ এতিয়া, কিবা এটা খাই লওঁ বুলি। কি আছিলে লাগিছে? গ্ৰুপটোৰ নাম কি আছিলে? লাগিছে তামাম জোৰ লাগিছে। এতিয়া অকণমান ভাতটো খাই পেট পূজা কৰি কি কৰিম ভোক লাগিছে নাই? বহুত ভোক লাগিছে নাই? ইয়াতে কলেজৰ নে ক'ৰ নাজানো, কিছুমানে মানে যিখিনি আৰ্থিকভাৱে দুৰ্বল তেওঁলোকৰ ল'ৰা ছোৱালীবোৰক পঢ়াই আছে। এইটো এটা সুন্দৰ পদক্ষেপ। কলেজৰ কিছুমান ছাত্ৰ ছাত্ৰী আহি ইয়াতে তেওঁলোকক ধুনীয়াকৈ পঢ়াইছে, শিক্ষাদান কৰিছে নদীৰ পাৰত। এতিয়া আহি পাইছে আমাৰ যুক্তা, গিটাৰ চিটাৰ লৈ একদম
তেনেহ'লে এখন কি হ'ব কাইলৈ? পলিথিন এতিয়া ইয়াৰ বাসিন্দা ন? নামটো প্লিজ আপোনাৰ? মানে মোৰ দিল দিমাগটো তাতে মই মানুহ ইয়াত নাই আপোনাৰ নামটো? মানুহজনী বাছ এটাই বেয়া লাগিছে মোৰ এতিয়া। কি বেয়া লাগিছে? তুমি বুজিছা ন কি বেয়া লাগিছে? চামথিং মিচিং দেখিছোঁ ধুনীয়া ছানছেট। মজা লাগিছে। চাইছোঁ এনেদৰে ছানছেট, সেয়েহে আপোনালোককো দেখাওঁ বুলি ভাবি ভিডিঅ'টো কৰিলোঁ। ইমান সুন্দৰ মনোমোহা দৃশ্য। अगर मन हो तो रोक लेना। আজিলৈ সামৰি দিলোঁ আৰু যাওঁ আৰু আগবাঢ়ো। ছানছেট চলা একদম বঢ়িয়া। প্ৰথমবাৰ দেখিলোঁ। ছোৱালী পাপা হৈ গৈছে ন? ইয়াৰ পিছত ভিডিঅ' আৰু আছে বাৰু, আপোনালোকে চাব পাৰিব ভিডিঅ'ত। দেখাই দিম বাৰু। তাকে খুব ভাল লাগিলে। বাকী বাই বাই, আজি মই তোমাৰ লগত নহওঁ। কৃষ্ণ অ' বাৰ্থডেটো আজি মেকআপ দি দে ইয়াৰ লগত। বাই বাই। পইচাৰে খাই বাই বাই। লগ পাম আকৌ কাইলৈ। বহুত ভাল লাগিছে মোৰ মনটো। কেলে? কাৰণ ইয়ালৈ আহিলোঁ ন, নহ'লে মই ছানছেট কৰিছিলে। লনি তোক মিছ কৰিছোঁ আৰু মই নেক্সট আহিলে তোৰ লগতে আহিম আৰু ধৈৰ্য্যৰ লগত। বাই বাই। এয়া হৈছে আবেলিৰ ব্ৰহ্মপুত্ৰ পাৰৰ দৃশ্য। আবেলি ইয়াত বহুত মানুহ ওলাই আহে, এনেই ফুৰিবলৈ খোজকাঢ়িবলৈ তেনেকৈ আৰু আহে আৰু আমাৰো আজি ভাল লাগিছে ইয়াত আহি। ইমান ধুনীয়া জেগাডোখৰ পৰা মানে যাবলৈ মন নাই যোৱা ন? সেইটো হয়। জাহাজত পৰে গাড়ী আহিছোঁ যেতিয়া যাবতো লাগিবই, উপায় নাই। আবেলিৰ ব্ৰহ্মপুত্ৰ পাৰ। তো সব জানেগা अगले ভাল পোৱা নে নোপোৱা, ভাল পোৱা নে নোপোৱা, ইমান মৰম, ইমান মৰম।
বাৰু তুমি ৰিঙা ৰিঙা মনে তোমাকে বিচাৰে। ফাইনেলি দিনটো ঘূৰি ফুৰি আহি পালোঁ আমাৰ থকা ঠাইলৈ। দিনটো ঘূৰি ঘূৰি আমি আহি পালোঁ আমাৰ থকা জেগালৈ। ভাগৰ চাগৰ লাগিছে নেকি? অঁ, এতিয়া মুখ হাত ধুই পিনে লগ পাই আছোঁ। खुश नसीब है जाए दिल से दूर से दुनिया वो मेरे करीब है। कितना कुछ कहना है फिर भी ये दिल में सवाल कहीं सपनों में जो रोज जगा है वो दिल में आँखों में तेरी अजब सी अदाएं हैं। आँखों में तेरी अजब सी अदाएं हैं। दिल को बना दे जो वतन सांसे ये तेरी हवाएं हैं। এতিয়া গৈ আছোঁ ভাত খাবলৈ, ভোক লাগিছে। চাই থাকক। দাদাহঁতে ধুনীয়াকৈ বনাইছে লাই শাক দি চিকেন। খাই লওঁ ৰ'ব, খাই কৈ আছোঁ কেনেকুৱা লাগিলে খাই। ধুনীয়াকৈ এতিয়া ভাত চাত খাই আহি পিনে এই বিচনাত পৰিছোঁ আৰু। আজিৰ দিনটো কেনেকুৱা লাগিলে ঐ? যেন তেন পাৰ কৰিলোঁ। একদম ধুনীয়াকৈ। ভাল সময় মানে আজিৰ দিনটো মানে স্মৃতি কৰিব। বাকী সঁচাকৈ। আমাৰ চাগৰ কেনেকুৱা লাগিলে? খুব সুন্দৰ মানে দিনটো আজি মানে প্ৰায়ভাগ ব্যস্ত মাজতে পাৰ কৰা হ'ল। তাৰ মাজতে মানে গধূলি সময়টো আমি সকলোৱে মিলি ব্ৰহ্মপুত্ৰ পাৰত অলপ মেহফিল এটা কৰিলোঁ। তাৰপিছত এতিয়া আমি ৰুমত আছোঁহি গোটেইকেইজনে। আৰু যোনে প্ৰথমবাৰ চেনেলটো ভিজিট কৰিব লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ঐ কাৰণ কৰণ অৰ্জুন লাজুকা বোলে। তো ভিডিঅ'টো কেনে লাগিলে জনাব আপোনালোকে। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ঘণ্টাটো টিপি দিব যাতে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায়। ধন্যবাদ।